দেখো নাই এ মজা তালিয়া তালিয়া আমি যাবো বল বল মজা মোক আৰু অলপ দে দে নে আকৌ নতুন মক্কেলটো পুৰা কমত আহি গৈছে পাৰিলে আটাইকেইটা বলতে ছিক্সাৰ কোবাব ৰাখ এইটো ল কাইলৈ পৰা নিজে যোগাৰ কৰিবি আবে টেনশ্যন কিয় লৈছ আমি দিম নহয় তোক দিব না আমাৰ কলেজৰ ফটো যে শিৱ মন্দিৰটো আছে এখন পাণ্ডুখন আছে দেখিছ নহয় এই পাণ্ডুখন দুখনতে বিচাৰিবি তাতে পাবি পইচা কিমান ল'ব এটা পুৰীয়া 200 টকা 200 টকা সদায় হ'লে ইমান টকা ক'ত পাম এই বাপেৰৰ পকেট লুটিবি মাৰৰ হাতৰ গানৰ কথা উঠাই দিবি বাচ্চানৰ দৰে কথা ক'ব আহে পাৰিলে ৰাতি ডকাইত কৰি দিবি হ'ব এইবিলাক কিন্তু সাৱধানে কৰিবি কিন্তু দেই তই কি কৰিছ তই কলেজলৈ যোৱা নাই কি হ'ল তই কলেজলৈ যোৱা নাই কি হৈছে তোৰ তই কলেজলৈ নগলি নেকি ৰচোন তই এনেকৈ সদায় সদায় কলেজলৈ যাওঁ বুলি আহি ঠাই আড্ডা মাৰি থাক কি হৈছে তোৰ কি হৈছে তোৰ কচোন দেউতা তোমালোকে মোক ক্ষমা কৰি দিবা মই ৰাত সেৱন কৰিলো মা কি কৈছে তোৰ দেউতা মই ড্ৰাগছ সেৱন কৰিলো কি কৈছ তই এইবোৰ তই ইমান ভাল ল'ৰাটো হৈ তই ইমান বেয়া কাম কেনেকৈ কৰিব পাৰিলি এই অৱস্থা তোৰ কোনে কৰিলে কথাটো মই ঘুনুক ঘানাকৈ শুনি আছিলো ককাইদেউ কিন্তু তোমালোকে বেয়া পাবা বুলিহে মই এই কথাষাৰ কোৱা নাছিলো কাৰণ আজিকালিৰ মাক দেউতাকে ল'ৰা ছোৱালী বেয়া হোৱা বুলি ক'লে মই বেয়া পায় সেইকাৰণে মই এই কথাখিনি কোৱা নাছিলো কিন্তু আজিতো হাতে হাতে প্ৰমাণ পাই গ'লো গতিকে ককাইদেউ ইয়াক এই অৱস্থাৰ পৰা আমি পৰিত্ৰাণ দিব লাগিব কি উপায়েৰে আমি ইয়াক পৰিত্ৰাণ দিব পাৰিম সেই কথাখিনি আমি চিন্তা কৰিব লাগিব ইহঁত তোৰ এই লগ নহয় জানো দেউতা ইহঁতে মোক এনেকুৱা কৰি এৰা বোপা কি কাম কৰিছ এইবোৰ তোমালোকে কি কৈছা বোপাই তোমালোকে যেনেকৈ কাম কৰিছা এইবিলাক মই যেনেকৈ দুখ পাইছো তোমালোকৰ মা দেউতাই জানো দুখ নকৰিব তোমালোকৰ কাৰণে তোমালোকে দেশৰ ভৱিষ্যত এনেকৈ ড্ৰাগছ সেৱন কৰি নিজৰ জীৱনটো ধ্বংস নকৰিবা বোপাই নিজৰ জীৱনটো ধ্বংস নকৰিবা হেৰা আজি ডেকা ল'ৰা কালিৰ ভৱিষ্যত অহা কাইলৈ 15 আগষ্ট তোমালোকে যদি ডেকা শক্তি এনেকৈ যদি তোমালোকে নিশেষ হৈ যোৱা দেশৰ স্বাধীনতাৰ অৰ্থ ক'ত থাকিব দেশৰ স্বাধীনতাৰ ভাৱাৰ্থ ক'ত থাকিব ৰাইজসকল সজাগ হ'বলৈ হ'ল এই ড্ৰাগছ বিৰোধী এখন যুদ্ধ ঘোষণা কৰিবৰ হ'ল আজিৰ এই স্বাধীনতাৰ প্ৰাক মুহূৰ্তত আমি সকলে মাৰ বান্ধি উঠক ড্ৰাগছ বিৰোধীৰ সজাগতাৰ বাবে এখন যুদ্ধ ঘোষণা কৰক এই ড্ৰাগছে যাতে পটবৃক্ষৰ দৰে আমাৰ সমাজক ছানি ধৰিব নোৱাৰে এই ড্ৰাগছে যাতে আমাৰ যুৱ প্ৰজন্মক মেৰিয়াই ধৰিব নোৱাৰে তাৰ বাবে আমি সজাগ হ'বৰ হয় আমি সজাগ হ'বৰ হৈছে ৰাইজ আমি এক ড্ৰাগছ বিৰোধী অভিযান চলাব লাগে ড্ৰাগছ সমাজৰ মাৰাত্মক ব্যাধি এই শ্লোগান সকলে গাওক কওক সকলে একেশ্বৰে ড্ৰাগছ সমাজৰ মাৰাত্মক ব্যাধি ড্ৰাগছ সমাজৰ মাৰাত্মক ব্যাধি
ধন্যবাদ। বঢ়িয়া